Hey guys, মনটো ইমান ভাল লাগি থকা নাই কাৰণ মই ভাবিছিলোঁ যে মোৰ বাৰ্থডে আগত 10K হৈ যাব আৰু মই কৈছিলোঁ আপোনালোকক কাইলৈ 20 নৱেম্বৰ হয় আজি 27ত এইটো ভিডিঅ' আপলোড কৰিম চ' মই ভাবিছিলোঁ যে 28ৰ আগত মোৰ 10K হৈ যাব চেনেলটোত কিন্তু নহ'ল একো নাই বেয়া লগা নাই বেয়া অকণমান লাগিছে কিন্তু একো নাই যেতিয়া হ'ব লগা আছে তেতিয়া হ'ব আপোনালোকে এনেকৈ মৰম ভাল পোৱা সদায় দি যাব তেন্তে এদিন নহয় এদিনটো হ'বই আৰু মই কৈছিলোঁ যে মোৰ 10K ছাবস্ক্ৰাইবাৰ হ'লে বাইকখন মডিফাই কৰিম বাৰ্থডে আগত কিন্তু মোৰ নহ'ল 10K তথাপিতো এতিয়া কিবা এটা কৰোঁ আৰু বাইকখনৰ লগত তো ফাৰ্ষ্ট বাইকখনৰ চাবিটো লৈ লৈছোঁ ইয়াত বোলে টুল কিট এটা থাকে মানে জানুৱাও থাকে চব বাইকতে থাকে अभी वो खोलेगा तो पीछे का सीट खोल गया फास्ट एड किट है और ये तो আছে ইয়াত টুল কিটটো তো ये रहा टूल किट এতিয়া মই হাতৰ বহুতখিনি দিয়ে প্ৰায় লাগতিয়াল গোটেইখিনি দি দিয়ে সেইটোৱে ভাল আৰু মই ভাবিছিলোঁ দুটা নট খুলিব লাগিব পিছফালে কিন্তু চাৰিটা নট আছে হাথিয়াৰ দিয়ে কিন্তু হাথিয়াৰ দিও একো লাভ নাই এটা হাথিয়াৰ তাত খাপ খোৱা নাই এইবিলাক লগাই চাইছোঁ চব একো অকল পাক খায় নটছত একো খোল নাখায় তেন্তে এনেই ট্ৰাই কৰিলোঁ আৰু কিবা যোগাৰ কৰি পিনে খুলিবলৈ এটা স্ক্ৰু বেকাকৈ চিধাকৈ পোনাই মেলি কষ্ট কৰিছিলোঁ ট্ৰাই কৰিছিলোঁ তথাপিতো নোৱাৰিলোঁ আৰু অৱশেষত নোৱাৰিলোঁ কাৰণে থৈ দিলোঁ আৰু সেইটো কৰিম আৰু কষ্ট কৰিছিলোঁ বিয়াত খুলিবলৈ মন গৈছিল খালি নোৱাৰিলোঁ উপায় নাই মেকানিক ফেইল তো মোৰ ৰেপিংটো অকণমান এৰি গৈছে এডোখৰত সেইটো ভালকৈ নলগালে এনেও লগতে এডোখৰ গৰম হৈ গ'ল যে তো এডোখৰ এৰি গৈছে তো বেয়া লাগিছে দেখিবলৈ এতিয়া মই এই গ্লাছকেইখন খুলি পেলাম কাৰণ লোকেলত গ্লাছকেইখন ইমান টকা নহয় তাৰপিছত এই হোল্ডাৰটো এইটো খুলি পেলাম কাৰণ নাম্বাৰ প্লেট আহিলে মানে মোৰ দেই নাম্বাৰ প্লেটখন এইডোখৰত লাগে ন এইডোখৰত মানে চালটো নপৰে এইটো খুলি পিনে এনেকৈ উল্টাকৈ লগাই দিব লাগে ফুটা দুটা কৰিব লাগিব এডোখৰত তাৰ উল্টাকৈ লগাই দিলে মানে নাম্বাৰ প্লেট সেই ওপৰডোখৰত লাগে আগফালৰ পৰা থিনেদি লুকছটো আহে আৰু পিছফালে খুলিম বুলি ভাবিছিলোঁ কিন্তু কেঞ্চেল হৈ গ'ল কাৰণ ये अभी नंबर प्लेट लगेगा ना इसमें और अभी ग्लास केटा खुल लूँ কি ধুনীয়াকৈ হেপী মনেৰে গ্লাছকেইখন খুলিছোঁ আৰু এখন খুলি থাকোঁতে ভবাই নাছিলোঁ যে মোৰ ইফালৰ গ্লাছখন খোলোঁতে মোৰ অৱস্থা কি হ'ব তো অৱস্থা কি হ'ব এতিয়া গম পাই যাব আৰু ইয়াত ট্ৰাই কৰিছিলোঁ খুলিবলৈ তাৰপৰা হ'ল এইটো এখন গ্লাছ ঠিককৈ খোল খালে এইটো ইয়াত নটটো লাগি আছে দেখিছে নহয় তাৰপিছত এখন গ্লাছ খুলিলোঁ নট চট নাই ভাগি থাকিলে দেখাইছোঁ ৰ'ব ক'ত ভাগিলে দিন বেয়া চলিছে মই জানিছোঁ ইমানো বেয়া বুলি ভবা নাই এইটো নট দেখিছে নহয় এইটো ভাগি পিনে ইয়াত লাগি থাকিলে এইডোখৰ ইয়াত নটডোখৰ সোমাই আছে এইডোখৰ ভাগি থাকিলে পাক খালে মই ভাবিছোঁ পাক খাইছে খোল খাইছে এফালে বান্ধ খাইছে এইটো ঠিককৈ খোল খালে यहाँ में ठीक से खोल खाया लेकिन ये अभी क्या करना पड़ेगा पता नहीं बढ़िया गुड गुड দিনটো ইমানেই ভাল ষ্টেণ্ডডালো আকৌ বেকা হৈ থাকিলে তাৰপিছত আকৌ ফিটিং কৰি লৈছোঁ আৰু যি হ'লেও এবাৰ চালিয়াকৈ ভিডিঅ' এবাৰ বনামেই বুলি আকৌ ফিটিং কৰি লৈছোঁ আৰু দুটা নট পকাইছিলোঁহে আকৌ তাৰপিছত ষ্টেণ্ডডাল আকৌ ধুনীয়াকৈ বোলো ষ্টেণ্ডডাল লাগি আছে তাৰপৰা দেখিছোঁ ষ্টেণ্ডডাল আজি ভিডিঅ' বনিলে মোৰ বিৰাট খাতৰা ভিডিঅ' বনিছে আজি তাৰপৰা অৱশেষত লাষ্টত ভালকৈ ফিটিং কৰি ল'লোঁ তাৰপিছত মই গম পাইছোঁ যে নট খুলিব লাগে আগফালৰ দুটা খুলিলোঁ পিছফালৰ মিটাৰৰ নটকেইটা তাৰপিছত উপায় নাই খুলিলোঁ যদি আকৌ লগাই ল'বলগীয়া হৈছে পিছফালৰকেইটা হলডাৰ নট নুখুলি পিছফালে খুলি লৈছোঁ মজা পাইছোঁ মই অৱশেষত খুলিলোঁ আৰু এতিয়া ভালকৈ এনেকৈ লগোৱা ব্যৱস্থাটো কৰি ল'ব লাগিব মেকানিকৰ ওচৰতে কৰিমগৈ নিজে মেকানিক নালাগোঁ আৰু খালি দেখিলে নহয় কি হ'ল মোৰ লগত সেইকাৰণে ভিডিঅ' চাবলৈ নোৱাৰা হৈ থাকিলোঁ ৰাতি মানে এতিয়া নেক্সট মৰ্ণিং আজি মানে লায়া থা না এইটো হেলমেটত লগোৱাটো এইটো অকল গোপ্ৰ লগা বুলিয়ে নহয় এইটোত মানে মোবাইলো লাগে এইটো খাপটো লগতে আনিছিলোঁ আৰু গোপ্ৰটোতো মোৰ নাই বেলেগৰ পৰা ধাৰলৈহে নিছিলোঁ তাৰপিছত সেইকাৰণে এইটো বস্তু अभी यहाँ पे ये फिटिंग करेगा फिर मोबाइल फिटिंग करेगा फिर मोबाइल से मोटो ब्लॉगिंग करके देखेगा कैसा लगता है এতিয়া এইটো লাগি গ'ল ইয়াত अभी इस पे मोबाइलটো লগাই লওঁ তাৰপিছত মোবাইলত মটৰ ব্লগ কৰিলে কেনেকুৱা হয় ভইচ কি আহে আৰু মানে পিকচাৰ কোৱালিটি কেনেকুৱা আহে এতিয়া গম পাব মোবাইলটো তাত লগামেই আৰু এতিয়া তো লগাই ল'লোঁ মোবাইলটো ৱাইড এংগলত কৰি ল'লোঁ মজা আহিব না কি আহিব ভইচ কেনেকুৱা আহিছে কি আহিছে अभी মৰ্ণিং ৰাইড এটা মাৰি আহোঁগৈ এনেই আৰু ওচৰতে এনেই এপাক বাইকখন চলাই আহোঁগৈ আৰু কেনেকুৱা আহিছে ভিউটো আপোনালোকে চাব দেই ভিডিঅ'টোতো ভালে আহিব খালি আৱাজটো যে মই গম পাইছোঁ ডাইৰেক্ট ভাল নাহে বুলি अभी हम पहुँच गया नामघर চাৰিআলি ৰাতিপুৱা একো দোকান খোলা নাই মই ৰাতিপুৱা টাইমতে ফ্ৰী পাইছোঁ কাৰণে ভিডিঅ' বনাব ওলাই আহিছোঁ দিনটোতো নেপাঙে ফ্ৰী अभी वीडियो का एंगल कैसा आ रहा है मुझे অকণমান গম পাইছোঁ বাৰু খালি মাতটো যে পুৰা হাৱা চাউণ্ড আহিব মই সেইটো গম পাইছোঁ এনেকুৱা মাইক এটা কিনিব লাগিব মুঠতে নহ'লে নহ'ব
মোটামুটি মানে অকল ভইচ অভাৰ যদি দিম ভিডিঅ' কৰিবৰ কাৰণে হৈ যাব, সেইটো গম পাইছোঁ মই। এতিয়া লাহে লাহে গৈ আছোঁ মানে মাতটো অকণমান আহিছে চাগে, খালি মই এতিয়া অকণমান যদি ফলন দি দিম তেতিয়া নাহে আৰু, সেইটো চিয়'ৰ। অকণমান পকাই চাওঁ বাৰু, মাতটো আহিছে নাই মই নিজে টেষ্ট কৰিম। কালিটো এইটো ভাগি থাকিলে দেখিছে আৰু, আজি গ্লাছ মোৰ লগোৱা নহ'বই নেকি। মুঠতে মনটো বেয়া লাগিছে আৰু, ভইচটো কি আহিছে নাজানো, অকণমান শ্ল' হৈ লওঁ। আমাৰ নামবৰ ৰাস্তাও বৰ ধুনীয়া দেখিছে নাই। কালিটো এইটো ভাগি থাকিলে, এতিয়া মনটো বেয়া লাগি আছে। যদি আকৌ এটা ভাৰী খৰচা হয় তেতিয়াতো মই এতিয়া গ্লাছ চ্লাছ নলগাওঁ আৰু এনেকৈ চলাই থাকিম। দিনটো বেয়া চলি আছে, গম পাইছে আৰু, কালিও সেইটো অৱস্থা হ'ল, আজিও এইটো হৈছে। অঁ আজি কি হৈছে? আজি একো নাই হোৱা, আজি ভাল যাব। সদায় সদায় বেয়া দিন যাব নেকি, হয় নাই? কালি বেয়া গ'ল বুলি সদায় সদায় বেয়া দিন যাব নেকি? আজি ভাল যাব, আজি চব ঠিক যাব। কৃষ্ণ বাবু, আজি ছানডে হয়। আজি এইটো ভিডিঅ' এতিয়া ৰাতিপুৱা ওলাই আহিছোঁ, কাৰণ আছে মানে আজি এতিয়া আপলোড কৰিমেই। এতিয়া অকণমান এডিট কৰি ল'ম ভিডিঅ'টো, তাৰপিছত ডাইৰেক্ট গৈ আপলোডে মাৰি দিম আৰু ভিডিঅ'টো। এই মৰ্ণিং সুৰজ লৈ লোৱা আপলোড, हम भी ले लेता है। এতিয়া আৰু আগলৈ সেইফালে নেযাওঁ হ'বলা, মই মানে হেৰি কি কয় APL ফালেদি সোমাই দিম, আপোনালোকৰ APLখনো দেখাই দিম, ইখন গেটেদি ওলাই দিম। এখন মেইন গেট APLৰ, চালিয়ানা জেগাটো গেটখন। ইণ্ডাষ্ট্ৰি আছেহে আছে নামত, চাকৰি যে আমি লোকেলকেইটা পাম নাই ঠিকনা নাই বাৰু। এইটো জেগাত আপোনালোকে বহুতৰ ৰিল চিল বনোৱা দেখিছে চাগে, ৰাতি লাইট জ্বলাই দিয়ে, খাতৰা লাগে, চালিয়া লাগে। আমি APL কলনীৰ ভিতৰত সোমাই গ'লোঁ মানে মই এতিয়া ইখন গেটেদি সেইফালে ওলাই যাম। আগতে এইবোৰ সৰুতে বিৰাট চালিয়া আছিল জেগাবোৰ, এইফালে ঘূৰিয়ে ফুৰোঁ খালি। আজিকালি এতিয়া ইণ্ডাষ্ট্ৰি ডাঙৰ কৰিছে ন, মানে বস্তুবোৰ এইবোৰ গছ চছ কাটি দিছে, দেখিছে নহয়, সেনেকুৱা হৈছে আৰু। য'তে ত'তে পাইপ চাইপ পেলাই থৈ দিয়ে। আগতে এইবোৰ ৰাস্তাত আমি চাইকেল চলাই ফুৰোঁ পূৰা। তাৰপিছত আম গছ আছে, সেই আগত আম পাৰোঁ, মানুহৰ পৰা গালি খাওঁ, পলাং, আমলখি পাৰোঁ। এইখনত মোৰ লগৰ কেইটামান পঢ়িছিল, এতিয়া স্কুলখন বনে হ'ল চাগে। APL हायर सेकेंडरी और हायर सेकेंडरी নহয়, APL हाई स्कूल। ये APL का क्लब, ये पुराना क्लब, ये अभी नहीं चलता है। সেইফালে নতুন ক্লাব বনালে, APL का নামঘৰ। আজি APL থোৰে হৈ গৈছেচোন মুভি। তাৰপৰা এইফালে ইণ্ডাষ্ট্ৰিটো ডাঙৰ কৰিছে কাৰণে বনাই আছে এইবিলাক। সেইটোৱে আৰু, একো নাই, চাকৰি এটা যেনে তেনে পালে হ'ব আৰু, প্ৰভু চাকৰি এটা দিয়াই দিব ইয়াতে। अभी मैं सेकंड गेट से निकाल दूंगा पिछफालेदी। আপোনালোকক APLখন এক পাক ফুৰাই দিলোঁ। APL ইখন গেটেদি সোমাই ইখন গেটেদি ওলাই আহি গ'লোঁ, এতিয়া BVFCL পাই গ'লোঁ। আপোনালোকে বহুতে নাজানে চাগে, নামৰূপত মানে আমাৰ হেৰি কি কয়, টোটেল 3টা ইণ্ডাষ্ট্ৰি আছে নামত, কিন্তু একো কামত একো নাই। BVFCL এটা, তাৰপিছত এটা এইটো APL, ফুল ফৰ্মকেইটাও কৈ দিম। ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্প'ৰেশ্যন লিমিটেড, BVFCL, APL আছাম পেট্ৰকেমিকেল লিমিটেড, আৰু এটা NTPS থাৰ্মেল, সেইটো APDCL জানে আৰু চবে, কাৰেণ্ট বনায়। গোটেই 3টা হেভি ইণ্ডাষ্ট্ৰি আছে, কিন্তু একো ঘটিটো কাম নাই। মানে আমাৰ উন্নতি নাই, যোনে চাকৰি পাইছে সি পাইছে আৰু, আমাৰখিনি কি হ'ব একো ঠিকনা নাই। আৰু ৰাস্তা এজাত, সেইটোৱে আৰু, সেইটোৱে এইবিলাক BVFCL কলনি হয় চব। ভিডিঅ'টো বেছি দীঘল নকৰোঁ, এনেকৈ লেকচাৰ দি থাকিলে এইটো ভিডিঅ' বহুত দীঘল হৈ যাব। মানে ঘৰলৈ যাওঁগৈ, মানে কিবা এটা খাই লওঁগৈ, পৰঠা চৰঠা খাওঁ, ৰাতিপুৱা ওলাই আহিছোঁ না, পৰঠা চৰঠা কিবা খাই লওঁগৈ, তাৰপিছত ঘৰলৈ যাওঁ আৰু কাম কৰোঁগৈ। এতিয়া মই ভিডিঅ' ক্লিপকেইটা খুলি চালোঁ, মানে বাইকখন অকণমান কমটিকৈ উঠিছে, বা ৰাস্তাটো উঠিলে বাইকখন উঠে, ৰাস্তাটো অকণমান কম উঠে। গ্ৰুপত যিমানটো ৱাইড উঠে মানে ইমানটো নাই উঠাই আঠুৱাই টেংগুল। বাকী 11টোত ইমানটো অকণমান 13-14 কেইটাৰ ৱাইডটো অকণমান বেছি মই দেখিছোঁ মানে নিজে। সেইটোৱে আৰু, আপগ্ৰেড কৰিব লাগিব ভালকৈ ভিডিঅ' বনাবলৈ হ'লে। আপগ্ৰেড মানে GoPro লৈ ঠিক আছে, আকৌ এটা iPhone কেইটাতকৈ এইটোত চলিয়ে আছে কাম, হয় নাই? সেইটোৱে আৰু, পৰঠা খাই আহোঁগৈ, লগৰ এটাক লৈ লওঁ লগত। অলপ ফোন এটা মাৰচোন, তাৰ হেলমেটটো লাগে হেনো, জানো।
হা ৰাতিপুৱা তোমাক ঘূৰাই আছে আজি পৰা সদায় ৰাতিপুৱা ঘূৰিম কেলা সদায় ভিডিঅ' বনাম কালি কেলা গ্লাছখন খুলিলোঁ এইডোখৰ ভাগি থাকিলে নহয় এইটো ঠিককৈ খুলিলোঁ দেই এইটো খুলিলোঁ কেলা নষ্ট ভাগি থাকিলে লাভ হা বেকাৰ নাই কোৱা আগা টাইট আছিল মানে বহুত জোৰছে কৰি দিলোঁ কাটা কৰিছোঁ তো এনেকৈ পৰঠাৰ লগত চাহটো মাৰি দিলোঁ ৰাতিপুৱা গুড মৰ্ণিংটো ধুনীয়াকৈ কৰি দিলোঁ তো আপোনালোকৰ চাহ খাই থাকক ভিডিঅ'টো চাই থাকক অ'কে টাটা বাই বাই নেক্সট ভিডিঅ'ত লগ পাম আকৌ